Mойna বনাইছা এইটো যা এটা থৈ লোৱা বনোৱা আমাৰ মইনা আজি ৰুটি বনাব দেই চবে খাব দেই এইটো বাৰে এইখিনি ভাজিখিনি অকণমান খাই দিওঁ আৰু পুৰা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু এই বৰষুণ দি আছে বহুত আৰু এতিয়া কিন কৰি দি আছে বৰষুণবিলাক। এনেকুৱা বৰষুণত যিহেতু অকণমান কিবা এটা শুকান বস্তু এটা খাবলৈ মন যায় নহয় জানো। সেই গতিকে আজি আমি ৰুটি খোৱা প্লেনিং বনাইছোঁ। আমাৰ পিছফালে একুৱা জুই আছে আৰু সেই জুইকুৰা মই ধৰিবৰ কাৰণে গৈ আছোঁ। আৰু যিহেতু গেছৰো বহুত দাম হৈ গ'ল, পিছফালে জুই ধৰিব পৰা এডোখৰ জেগা আছে, সেইডোখৰতে এতিয়া জুইকুৰা মই ধৰি লওঁ। ধৰি মই ধুনীয়াকৈ হৈ গ'ল আৰু এইকুৰা ধৰি কিনি এতিয়া যোনখিনি চানা আছিলে চানাখিনি মই অকণমান বইল হ'বলৈ দিম আৰু তেতিয়ালৈকে বইল হোৱালৈকে তেতিয়ালৈকে আমি ৰুটিখিনি অলপমান খচি লওঁগৈ আৰু বেলিখিনি ৰেডি কৰি লওঁ। এইজনী আমাৰ বৌ একদম পূৰা আলু গুচাই আছে দেই, ৰঙালাও আলু গুচাই আছে আৰু ইয়াৰ লগত চানা আৰু মটৰ মিক্স কৰি দিয়া হ'ব। মইনা শুলে নেকি? মইনাজনী শুলে দেই না। এই ফুলটো মই ফুলৰ ষ্টেণ্ডটো মই বটলৰ পৰা কাটি কিনি নিজে বনাইছোঁ। আৰু এই তলত আৰু এটা আছে, এইটো এটা আৰু এইটো এটাত মই বৃন্দাবন ফুল দি দিছোঁ। আৰু এইটো ইমান ধুনীয়াকৈ ওলমি আছে আৰু দেখিবলৈ ইমান ভাল লাগে। আৰু এইটো এটা ওপৰত এইটো এনেকৈ দি দিছোঁ, দেখিবলৈ মানে ইয়াত সৰু অকণি ফুলে ফুলটো, আৰু যেতিয়া ফুলে দেখিবলৈ ইমান ধুনীয়া হয়। পূৰা একদম ৰুটি খচি কিনি একদম পূৰা গোল বনাই আছে খুৰী। মইনা উঠিলা নেকি? হে মইনা উঠিলা নেকি? উঠিলা নেকি? হৈছেগৈ আৰু বনাই কিনি আৰু অলপ টাইম আছে আৰু এইফালে আমাৰ মইনা একদম পূৰা একদম ৰুটি বনাব নাপায় হেৰিকে এটা লোৱা মইনা কওক খাব দে লাগি ধৰিব আৰু ই দেখিছে নাই সমানে হেৰি কৰিছে ল'বলৈ শিকিছে বেলিবলৈ গলো মনা কি কথা কি কথা মনা ৰুটি বনাইছে। মইনা বনাইছা নেকি? মইনা বনাইছা। এইটো লোৱা। দুডোখৰ ল'লে মানে ই ন, এটা লাডুৱে হৈ গ'ল। এটা লাডু বনোৱা মইনা বনাইছা। এইটো যা এটা থৈ লোৱা বনোৱা আমাৰ মইনা আজি ৰুটি বনাব দেই চবে খাব দেই এইটো ফিনিছ। এইখনেই লাষ্ট আছিলে আৰু শেষ হৈ গ'ল বনাই কিনি। এতিয়া এইখিনি থৈ দিওঁ শুকান আটাখিনি। এইখিনি এতিয়া পিছফালে বনাবৰ কাৰণে লৈ গৈ আছোঁ। এইখিনি মায়ে লৈ গ'ল আৰু এইখিনি এতিয়া মই নি আছোঁ পিছফালে, মায়ে বনাই আছে। আমি
এতিয়া সকলোৱে একেলগে খাম আৰু খুৰী বনাইছে এইজনী খুৰী বিউটি এইখিনি মই লৈ আনিলোঁ এজনী আমাৰ মা পিছফালে একদম পূৰা বহি কিনি জুইৰ ওচৰত বহি পূৰা একদম ৰুটি বনাই আছে আমি চবে একেলগতে বহি কিনি খাম আৰু এনেকুৱা বতৰত অৱশ্যে ভাতৰ সলনি ৰুটিয়ে খাই ভাল লাগে আৰু সেইটো কাৰণে আজি আমি গোটেইবিলাকে মিলি কিনি ৰুটি খোৱা প্ৰগ্ৰেম বনাইছোঁ আৰু এতিয়া সিহঁতে বহি আছে মই এইফালে মাক দি থৈছোঁ হাই ৰুটিটো গৰম গৰম আহি গ'লে ভাল লাগে গৰমে বনাইছে আমাৰ বৌৱে এইবিলাক বনাই আছে আৰু ইয়াতে ৰঙালাও মটৰ আলু বিলাহী একেলগে বনাই আছে আৰু খাই যে কিমান মজা লাগিব যেন লাগিছে আৰু কালাৰটো দেখি কিনি ইমান ধুনীয়া দেখাইছে নহয় কালাৰটো মজা গোন্ধাইছে দেই এনেকুৱা ডিজাইনৰ কোনে বনালে এখন বাৰু বাৰে এইখিনি ভাজিখিনি এতিয়া অকণমান খাই দিওঁ আৰু খোৱা 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 চবেই খোৱা আৰু দেই চবেই খোৱা ময়ো অকণমান খাই দিওঁ একদম মজা কোনে বেছি খাব পাৰে দেই হা কোনে বেছি খাব পাৰে আজি চাম বাৰু দেই দুটা গামলা নহয় এটা গামলা পাপুকা আৰু আৰু এটা গামলা একদম গোটেই ৰাইজৰ কাৰণে দেই ইয়াকো লগাই ৰাখিছে নাই ৰুটি এইটো একেবাৰে লাষ্টৰ আৰু দেই এইটো ধৰি কিনে 4খন খালোঁ আৰু নোৱাৰোঁ আজিয়ে মানে ফাৰ্ষ্ট মানে 4খন খাইছোঁ ৰুটি আনকালে 3খন খাওঁ আৰু তেল ৰুটি আৰু আজিয়ে 4খন খাইছোঁ আৰু কিন্তু চব্জিটো বহুত ধুনীয়া হৈ গ'ল যে খাবৰ কাৰণে মজা হৈ গ'ল এইখিনি অলপমান থাকি গ'ল এইফালে আমাৰ বৌৱে খাই আছে আৰু ইয়াত অলপমান চব্জি থাকি গ'ল আৰু হেল্ল' ৰাইজসকল কেনেকুৱা লাগিলে খাই কিনি আজি ভাল লাগিলে মা কেনেকুৱা লাগিলে খাই মই পৰিলোঁ সেইকাৰণে ভাল লাগিলে খাই চব্জি আমাৰ বৌৱে বনালে দেই আৰু বস্তু চস্তু যিমান যোগাৰ দিয়াটো এই পাপুকা কৰিলে তাৰপিছত ময়ো অলপমান মানে কৰি মেলি দিলোঁ আৰু খাই কিনি বহুত ভাল লাগিলে দেই বৰষুণৰ বতৰ যিহেতু আৰু এই বৰষুণৰ বতৰত এই ফুলটো পানী পাই কিনি ইমান ধুনীয়াকৈ ওলমি গৈছে ফুলবিলাক আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে মই ইয়াত অৱশ্যে দুটামান টুকুৰাহে ৰুইছিলোঁ কিন্তু এতিয়া দেখিবলৈ ইমান ধুনীয়া হৈ গৈছে আৰু এইটো এটা কি ফুল হয় নামটো নাজানো কিন্তু এতিয়া মানে দেখিবৰ কাৰণে বহুতেই ধুনীয়া হৈ গৈছে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব